মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ লেসন নম্বৰ 1 পৰিমেয় সংখ্যাৰ এই পৰিমেয় সংখ্যাৰ লেসনটোৰ অনুশীলনী 1.1ৰ প্ৰশ্ন উত্তৰবিলাক কৰিম। তো তোমালোকে ভিডিঅ'টো শেষ অবধি অৱশ্যই চাই থাকিবা। তো চোৱা, প্ৰথম প্ৰশ্নটো তোমালোকক কি দিছে? 1 নম্বৰ চোৱা, তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। তাৰমানে এইবিলাক যে দিছে, এইটো সত্য হ'ব নে অসত্য তোমালোকে বিচাৰ কৰি কৰিবা। ঠিক আছে, ইয়াত চোৱা 1 নম্বৰটো কি দিছে চোৱা, পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। মানে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। তো চোৱা, বিনিময় বিধিৰ ফৰ্মুলাটো চোৱা, এইটো যোগৰ, এইটো পূৰণৰ, এইটো বিয়োগৰ, এইটো হৰণৰ। তো এইটোত আমি ব্যৱহাৰ কৰি এই অংকটো কৰিম। তো চোৱা, বিনিময় বিধিৰ ফৰ্মুলা কি দিছে আমাৰ? যোগৰ ওলাব কৈছে আৰু পূৰণৰ। যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলেনে? তো সকলোৰ প্ৰথম আমি যোগৰটো ওলাম। তো যোগৰ কি দিছে? প্ৰথম পদটো দিছে a + b, পিছত সমান সমান, তাৰপিছত এই দ্বিতীয় পদটো এই সমান সমানৰ এইপিনে কি হৈ যায়? প্ৰথম পদত হৈ যায়গৈ, আৰু ইয়াত যোনটো প্ৰথম পদ আছে ইয়াত দ্বিতীয় পদত যায়গৈ, এনেকৈ উল্টা পুল্টা হৈ যায়। ঠিক আছে, তো এতিয়া মানি চলে কিনে আমি চাওঁ। তো প্ৰথম পদত মই ল'লোঁ 2, পিছত যোগ দিলোঁ, দ্বিতীয় পদত ল'লোঁ মই 3, সমান সমান দি দিলোঁ, আকৌ বিটোত কিমান লৈছোঁ? 3 লৈছোঁ। তো ইয়াতো আমি 3 লৈছোঁ বিত, আৰু প্ৰথম পদ কি আছে? 2 আছে, এইটো আমি 2 লৈছোঁ, ইয়াত 2 লৈ ল'লোঁ। চোৱা এতিয়া 2 কিমান হয়? 5 হয়, আৰু 2 3 কিমান হয়? 5 হয়। তাৰ মানে এতিয়া আমি কি সমান সমান পালোঁ কি নাই? তাৰ মানে পৰিমেয় সংখ্যাই যোগৰ বিনিময় বিধি মানি চলে। এতিয়া পূৰণতটো মানি চলে কি নাই সেইটো আমি চাওঁ। তো পূৰণতটো আকৌ চাওঁ, ইয়াত a আছে, প্ৰথম পদত a আছে, দ্বিতীয় পদত b আছে, পিছত সমান সমান। এতিয়া দ্বিতীয় পদটো এই সমান সমানৰ এইপিনে প্ৰথম পদত হৈ যাব, আৰু প্ৰথম পদৰ এইটো দ্বিতীয় পদত কি হৈ যাবগৈ? প্ৰথম পদৰ এইটো দ্বিতীয় মানে সমান সমান সেইপিনে সমান সমানৰ সেইটো চাইডে দ্বিতীয় পদত এইটো হৈ যায়গৈ, মানে উল্টা পুল্টা হৈ যায়। তোমালোকে বুজি চাই। এতিয়া প্ৰথম পদত মই এইটো কি ধৰিছোঁ? 2 ধৰিছোঁ, তাৰমানে ইয়াতো এইটো 2 ধৰিব লাগিব। ইয়াত বিটো কিমান ধৰিছোঁ? 3 ধৰিছোঁ, ইয়াতো বিটো 3 হৈ যাব, ইয়াত পূৰণ আছে, আৰু ইয়াত সমান সমান চিন আছে। বুজিছা? এইটো a 2 আছে, ইয়াৰো a 2, b 3 হ'লে ইয়াৰো b 3 হ'ব। তো ইয়াত আমি কৰোঁ 3 2 3 গুণ 6, আৰু 3 2 গুণ 6, আৰু সমান সমান, ইয়াতো 6 আছে, ইয়াতো 6 আছে, সমান সমান। তাৰ মানে পূৰণতো বিনিময় বিধি মানি চলে, খালি 1 মিনিট, এইটো বিয়োগত বিনিময় বিধি মানি নচলে, আৰু হৰণত বিনিময় বিধি মানি নচলে। তো ইয়াত আমাক দিছে কি? ইয়াত আমাক দিছে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। তো এইটো মানি চলে, তাৰ মানে ইয়াৰ এইটো উত্তৰ হ'ব সত্য। ঠিক আছে, এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নত কি দিছে? পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে কি নাই এইটো আমাক ওলাব কৈছে। তো এইটো চোৱা, সহযোগ বিধিৰ ফৰ্মুলা। তো ফৰ্মুলাটো মই ইয়াত তোমালোকক দেখাই আছোঁ। আমাক দিছে কি? বিয়োগ আৰু হৰণ, তাৰমানে এই বিয়োগটো ওলাব কৈছে, এই হৰণটো ওলাব কৈছে। তো ইয়াত চোৱা, ইয়াৰ ফৰ্মুলাতেই দি দিছে বিয়োগত আৰু হৰণত সহযোগ বিধি মানি নচলে, সেইকাৰণে সমান সমান নহয়, এইটো কাটা দি দিছে। তো মই তোমালোকক কৰি বুজাই আছোঁ। তো ইয়াত চোৱা, a - b c সমান সমান দিলোঁ, আকৌ a - b - c। এতিয়া চোৱা, b c ব্ৰেকেট বনাইছে, এইটো সমান সমানৰ এইপিনে। তো ইয়াত সহযোগ বিধিত কি হ'ব? ইয়াত a আৰু b ব্ৰেকেট বনাই দিব। ঠিক আছে, তো ইয়াত চোৱা, মই এতিয়া কি ধৰোঁ? 1 ধৰিছোঁ, যোৱা মই 4, ইয়াক ধৰিছোঁ মই 5, ইয়াক ধৰিছোঁ মই 6 ধৰি পেলাইছোঁ। তেতিয়া ইয়াত কি ধৰিম? ইয়াত a 4 যেতিয়া ধৰিছোঁ, ইয়াতো a 4 ধৰিম। ইয়াত b কিমান ধৰিম? b 5 ধৰিম, আৰু c কিমান আছে? 6 আছে, c ইয়াত 6 ধৰিছোঁ, তো ইয়াতো 6 ধৰিব লাগিব। মানে ইয়াত যদি আমি a 4 ধৰোঁ, তো ইয়াতো a 4 ধৰিব লাগিব। ইয়াত যদি b 5 ধৰোঁ, তো ইয়াতো b 5 ধৰিব লাগিব। ইয়াত c যদি 6 ধৰোঁ, ইয়াতো c 6 ধৰিব লাগিব। মানে ইয়াত যি ধৰিম এইটো ইয়াতেই ধৰিব লাগিব। ঠিক আছে, ইয়াত ব্ৰেকেট দি দিওঁ, আৰু ইয়াত ব্ৰেকেট দি দিওঁ। তো তোমালোকে কি কৰিবা? ব্ৰেকেটৰবিলাক প্ৰথমতে কৰি দিবা। চোৱা, মাইনাছ, ইয়াত চোৱা 5ৰ পৰা 6 গ'লে কিমান হয়? -1 হ'ব ইয়াত। ঠিক আছে, আৰু ইয়াত চোৱা -1 হ'ব, 4ৰ পৰা 5 গ'লে -1, ইয়াত কিমান হ'ব? 6 - 6। এতিয়া কি হ'ব? মাইনাছে মাইনাছে +1, মাইনাছ, ইয়াত মাইনাছ আছে, ব্ৰেকেটটো উঠাই দিওঁ আমি, মাইনাছ, ইয়াত 6 আছে, চোৱা ইয়াত 5 হৈ গ'ল, আৰু ইয়াত কি হ'ল? মাইনাছে মাইনাছে +7 -7। চোৱা, এইটোৰ লগত এইটো মিলা নাই, এইটোৰ লগত কি? এইটো মিলা নাই। তাৰমানে সহযোগ বিধিৰ ক্ষেত্ৰত বিয়োগটো নহয়। এতিয়া আমাৰ হৰণটো দিব, হৰণটো কৰি চাওঁ আমি, চেম একেই ধৰণৰ। তো চোৱা, হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে কি নাই মই চাই আছোঁ। চোৱা, এইটো ফৰ্মুলাটো মই লিখি আছোঁ। ব্ৰেকেটটো এতিয়া ইয়াৰ পৰা ইয়াত,
ঠিক আছে প্ৰথমত বি চি যদি ব্ৰেকেট হয় তেতিয়া এ বি ব্ৰেকেট হ'ব ঠিক আছে বি চিয়ে সহযোগ কৰিছে এতিয়া এ বিয়ে এক সহযোগ কৰিব ঠিক আছে তো ইয়াত চোৱা আমি এক কিমান ধৰি আছোঁ চোৱা 1 3 ধৰিছোঁ এক আমি 6 ধৰিছোঁ 1 6 ধৰিছোঁ বি 3 ধৰিছোঁ বিক আৰু চি কিমান ধৰিছোঁ 9 ধৰিছোঁ ঠিক আছে সেম এতিয়া চোৱা তোমালোকে চোৱা ইয়াত এই 3টোৰ ওপৰত যাবগৈ 9টো তলত যাবগৈ আৰু ইয়াত সেম 3 3 গুণ 9 3 2 গুণ 6 সেম ইয়াত 6 থাকিল ইয়াত হৰণ চিন ইয়াত 3 ওপৰত একো নাই মানে 1 আছে আৰু ইয়াত তলত একো নাই মানে 1 থাকিলেও হয় তলত একো নাই মানে 1 আছে একটো নিদিলেও হয় তো ইয়াত হৰণ 9 এতিয়া আমি কি কৰিম এই হৰণটো উঠাই দিম হৰণটো উঠালে পূৰণ হৈ যায়গৈ আৰু এইটো কি হয় উল্টি যায়গৈ ওপৰত 3 হৈ যাব তলত কি হৈ যাবগৈ 1 হৈ যাবগৈ সেম ইয়াৰ পৰাও আমি হৰণটো উঠাই দিম পূৰণ দি দিম তো এইটো উল্টি যাবগৈ ইয়াৰ তলত একো নাই মানে 1 আছে তো তলৰ একটো ওপৰত যাবগৈ আৰু তলত 9 আহি যাবগৈ এতিয়া চোৱা এইটো আছে ওপৰত এইটো ওপৰত তলত একো নাই মানে 1 আছে তাৰমানে ইয়াত 18 হৈ যাব ইয়াত 1 হৈ যাবগৈ আৰু ইয়াত কি হ'ব চোৱা ইয়াত 9 ইয়াত 2 হৈ যাব চোৱা এটাৰ লগত এটা মিলা নাই তাৰমানে মিলা নাই ঠিক আছে তো তাৰমানে ইয়াত আমি কি পালোঁ চোৱা তোমালোকে ইয়াত আমি কি পালোঁ পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে কি হ'ব উত্তৰ হ'ব মানি নচলে তাৰমানে ইয়াত চলে দিছে তাৰমানে এইটো অসত্য হ'ব ঠিক আছে এতিয়া চোৱা ইয়াত কৈছে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় পৰিমেয় সংখ্যা কি দিছে বিয়োগত আবদ্ধ নহয় বুলি দিছে তো এইটো শুদ্ধ নে অশুদ্ধ আমি চাওঁ তো ইয়াত চাওঁ পৰিমেয় সংখ্যা এটা দিয়া ধৰা মই এটা পৰিমেয় সংখ্যা লৈছোঁ 9 আৰু এটা পৰিমেয় সংখ্যা ধৰা মই 3 লৈছোঁ তো 9 ৰ পৰা এইটো পৰিমেয় সংখ্যা তলত একো নাই মানে 1 আছে তলত একো নাই মানে 1 আছে তাৰমানে পৰিমেয় সংখ্যা হৈছে পি বাই কিউৰ ওপৰত থাকিব লাগিব ঠিক আছে আৰু এটা কথা শুনা পি পৰিমেয় সংখ্যা ওপৰত পি মানে শূন্য হ'লেও পৰিমেয় সংখ্যা হয় কিন্তু কিউ যদি শূন্য হয় তো এইটো পৰিমেয় সংখ্যা নহয় তাৰমানে চোৱা ওপৰত যদি শূন্য থাকে তলত একো নাই মানে 2 আছে বা তলত একো নাই মানে 1 আছে তো এইটো পৰিমেয় সংখ্যা হ'ব কিন্তু যদি ওপৰত 2 আছে তলত শূন্য আছে তো এইটো পৰিমেয় সংখ্যা নহয় তো ইয়াত কি আছে 9 পৰিমেয় সংখ্যা তলত একো নাই মানে 1 এটা আছে ঠিক আছে এইটো 3 পৰিমেয় সংখ্যা তলত একো নাই মানে 1 এটা আছে তাৰমানে 9 ৰ পৰা 3 গ'লে কিমান থাকে 6 থাকে 6টো কি হ'ল পৰিমেয় সংখ্যা ওলাল কি নাই তলত একো নাই মানে 1 আছে 6টোতো পৰিমেয় সংখ্যা ওলাল তো তাৰমানে ইয়াত প্ৰশ্ন কি দিছে পৰিমেয় সংখ্যাই বিয়োগত আবদ্ধ নহয় কেনেকৈ আবদ্ধ নহয় এইটো আবদ্ধ হৈছে চোৱা বিয়োগ কৰিছোঁ পৰিমেয় সংখ্যাই ওলাইছে তো বিয়োগতো আবদ্ধ হৈছে তাৰমানে এইটো নহয় দিছে তাৰমানে এইটো অসত্য হ'ব ঠিক আছে এইটো ভুল বাক্য দিছে তো অসত্য বিয়োগত আবদ্ধ হয় ইয়াত নহয় দিছে তাৰমানে এই বাক্যটো অসত্য তো ইয়াত আমি অসত্য লিখিছোঁ এয়া চোৱা শূন্যৰ প্ৰতিক্ৰম নাই প্ৰতিক্ৰম মানে কি চোৱা যিকোনো এটা সংখ্যা ধৰা মই 5 লৈছোঁ এই সংখ্যাটো যিকোনো এটা সংখ্যাৰে পূৰণ কৰিলে এইটো উত্তৰ 1 ওলাব লাগিব তো এইটো হৈছে প্ৰতিক্ৰম তো এই 5ক মই কি কৰিছোঁ ইয়াত 1/5 এৰে পূৰণ কৰি দিছোঁ তো এইটো 1 ওলাই কি নাই চাওক ইয়াত তলত একো নাই মানে কি আছে 1 আছে ঠিক আছে এইটো চোৱা ওপৰটো দি ওপৰটো কাটা কাটি গ'লগৈ তলতটো দি এই 1টো কাটা কাটি গ'ল ইয়াত চোৱা একো নাই মানে 1 এটা আছে সেই তেনেদৰেই মই ধৰা 6 লৈছোঁ 1/6 এৰে এইটো কাটা কাটি কৰোঁ পূৰণ কৰোঁ 1/6 এৰে যদি 6ক যদি 1/6 এৰে পূৰণ কৰোঁ তেনেহ'লে কি থাকিব 1 এটা থাকিব তাৰমানে এইটোক কয় প্ৰতিক্ৰম আৰু ইয়াত কি দিছে চোৱা যিকোনো সংখ্যাৰে প্ৰতিক্ৰম আছে 1 এটা হয় কিন্তু ইয়াত কি দিছে শূন্যৰ প্ৰতিক্ৰম নাই এতিয়া আমি চাওঁ শূন্যৰ প্ৰতিক্ৰম আছে কি নাই অখনে এতিয়া কি কৰিব লাগিব তোমালোকক যিকোনো এটা শূন্যৰ লগত যিকোনো এটা সংখ্যা পূৰণ কৰিব লাগিব উত্তৰ 1 ওলাব লাগিব এতিয়া শূন্যৰ লগত কি পূৰণ কৰিম শূন্যৰ লগত যদি মই যিকোনো সংখ্যাই পূৰণ কৰোঁ তো শূন্যৰ লগত যিকোনো সংখ্যাই পূৰণ কৰিলে কি ওলাব শূন্যই ওলাব 1 আৰু নোলায় শূন্যৰ লগত মই যদি 5 6 পূৰণ কৰি দিওঁ এইটোৱে শূন্যই ওলাব শূন্যৰ লগত মানে যিমানেই ডাঙৰ সংখ্যাই পূৰণ কৰা কি নাইবা যিমানে সৰু সংখ্যা পূৰণ কৰা তো এইটো শূন্যই ওলাব তো ইয়াত কি দিছে শূন্যৰ প্ৰতিক্ৰম নাই তো এইটো কি দিছে সত্য শূন্যৰ কোনো প্ৰতিক্ৰম নাই সত্য এতিয়া চোৱা শূন্যটো পৰিমেয় সংখ্যা এতিয়া চোৱা শূন্যটো পৰিমেয় সংখ্যা হয় কি নহয় তো হয় শূন্যটো পৰিমেয় সংখ্যা হয় কিয় এইটো চোৱা এইটো শূন্যৰ তলত একো নাই মানে ধৰা 1 এটা আছে বা শূন্যৰ তলত একো নাই মানে ধৰা 2 এটা আছে ঠিক আছে তাৰমানে শূন্যটো পৰিমেয় সংখ্যা হয় তাৰমানে এইটো হ'ব সত্য ঠিক আছে তোমালোকে বুজি পাইছা এতিয়া চোৱা 6 নম্বৰটো কি দিছে এইটো এটা পূৰণ দিছে এইটোও পূৰণ কৰিব দিছে তো এইটো
পূৰণ কৰিলে সমান সমান হয় কি নহয় তোমালোকে চোৱা ইয়াত কি দিছে এইটো কি তোমালোকে আগত কোৱা এইটো কি বিধিত দিছে তো এইটো বিতৰণ বিধিত দিছে কেনেকৈ তোমালোকে কেনেকৈ গম পালা চোৱা বিতৰণ বিধি কি হয় প্ৰথম পদটো সমান সমানত হেপিনে মানে ইজুকালৰ হেপিনে কি হয় প্ৰথম পদটো ইয়াত দ্বিতীয় পদ হৈছে লাষ্টত হৈছে আৰু লাষ্টতটো প্ৰথমত হৈছে তো ইয়াতো সেম দিছে চোৱা সেম দিছে চোৱা প্ৰথম পদ 3/2 লাষ্টত হৈছে 3/2 ঠিক আছে আৰু ইয়াত চোৱা লাষ্টতটো 4/7 ফাৰ্ষ্টত দিছে আৰু ইয়াত চোৱা মাজতে থাকিব 5/6 ইয়াতো 5/6 তাৰমানে এইটো কি হ'ব সত্য হ'ব তো এইটো হ'ব সত্য তো তোমালোকে গম পাইছা এতিয়া চোৱা এইটো সত্য হ'ব নে নহয় তো তোমালোকে চোৱা 7 নম্বৰটো সত্য হ'ব নে নহয় তোমালোকে চোৱা তো 7 নম্বৰটো কি ফৰ্মুলাত দিছে তোমালোকে কোৱা চোৱা ফৰ্মুলাটো কি দিছে ইয়াত ব্ৰেকেট আছে তাৰমানে সহযোগ বিধি ফৰ্মুলাত দিছে কিন্তু সহযোগ বিধি ফৰ্মুলা কি থাকে লাষ্টত যদি এই বিয়ে যদি চিক সহযোগ কৰে আকৌ এই বিয়ে এই ইজুকালৰ এপিনে বিয়ে এক সহযোগ কৰিব লাগিব কিন্তু ইয়াত কৰা নাই চোৱা 1/3 7/3 সহযোগ কৰিছে কিন্তু 1/3 এই 5/9 ইয়াত সহযোগ কৰা নাই ইয়াত ব্ৰেকেট দিয়া নাই তাৰমানে এইটো অসত্য হ'ব তো গম পালা তোমালোকে তো এতিয়া চোৱা 7 নম্বৰটো হৈ গ'ল এতিয়া 8 নম্বৰটো চাওঁ আমি তো 8 নম্বৰটো সহযোগ বিধিতেই দিছে কিন্তু এইটো অসত্য হ'ব কিয় চোৱা ইয়াত চোৱা 3/7 11/12 সহযোগ কৰিছে কিন্তু ইয়াত এইটো যদি ইয়াত সহযোগ কৰে মানে ইজুকালৰ এপিনে যদি লাষ্টত হয় তো এপিনে কি হ'ব প্ৰথমত হ'ব লাগিব মানে এইটো সহযোগ কৰিছে ইয়াত এইটো তেতিয়া এই 3/7 মানে 3/7 7/12 সহযোগ কৰিব লাগে কিন্তু ইয়াত কৰা নাই মানে ব্ৰেকেট দিয়া নাই তাৰমানে এইটো কি হৈ যাবগৈ অসত্য হৈ যাবগৈ তো তোমালোকে গম পালা আৰু ইয়াত চোৱা এই দুটা পূৰণ কৰিলে এইটো ওলাব কি নাই যদি ওলায় তেনেহ'লে সত্য নোলালে অসত্য তাৰমানে 9 নম্বৰটো চোৱা তো তোমালোকে চাব পাৰা নহ'ব এইটো চোৱা তোমালোকে মই ছাইডত কৰি দেখাই আছোঁ -3/11 × 2/9 যদি মই পূৰণ কৰোঁ 11 9 গুণ 99 আৰু ইয়াত 3 গুণ 3 3 2 গুণ 3 2 গুণ কিমান হয় 6 হয় -6 এতিয়া যদি আমি কাটাকাটি কৰোঁ কাটাকাটি কৰিলে কি হ'ব চোৱা এইটো 3 দি কাটো ঠিক আছে এইটো 3 দি যায় এইটো 3 দি যায় তো ইয়াত 3 2 গুণ 6 ঠিক আছে এই মাইনাছটো ইয়াত আহি যাবগৈ ইয়াত 3 3 গুণ 9 3 3 গুণ 9 33 গুণ ঠিক আছে চোৱা ইয়াত তলত কি হৈ যাবগৈ মানে 3 33 গুণ 99 তো ইয়াত তলত 3 33 ওপৰত -2 মানে 33 ভাগৰ বিয়োগ 2 হৈছে তো এইটো ওলাইছে নেকি তো এইটো ওলোৱা নাই ঠিক আছে ইয়াত -3/11 দিয়া আছে আৰু ইয়াত দিয়া আছে -2/33 তো এইটো অসত্য তো ইয়াত তোমালোকে অসত্য বুলি লিখি দিবা তো তোমালোকে বুজি পাইছা তো এতিয়া চোৱা ইয়াত 10 নম্বৰটো কি দিছে 10 নম্বৰটো চোৱা 10 নম্বৰটো দিছে বিতৰণ বিধি ঠিক আছে ইয়াত কি দিয়া আছে ইয়াত দিছে 4/9 আৰু ইয়াত দিছে ব্ৰেকেটৰ ভিতৰত দিয়া আছে 11/12 প্লাছ -5/6 ব্ৰেকেট ক্ল'জ তাৰমানে ব্ৰেকেটৰ বাহিৰত যোনটো আছে এইটোক পূৰণ কৰিব তাৰপিছত যোগ হ'ব তাৰপিছত আকৌ বাহিৰতটো দি এইটো পূৰণ কৰিব তো গম পাইছে যদি পূৰণ কৰি যদি এইটো পাওঁ তেনেহ'লে এইটো সত্য হ'ব তো আমি কৰি চাওঁ ইয়াত কি হ'ব 4/9 পূৰণ কৰিছে 11/12 তাৰপিছত কি আছে এইটো দি পূৰণ কৰি দিছোঁ ঠিক আছে এতিয়া যোগ আছে তো ইয়াত আমি যোগ দি দিছোঁ আকৌ 4/9 পূৰণ কৰিব কাক পূৰণ কৰিব -5/6 যিহেতু ইয়াত মাইনাছ আছে ইয়াত ইনটু আছে তো ইয়াত আমি ব্ৰেকেট দি দিম ঠিক আছে তো চাওঁ ইয়াৰ লগত এইটো মিলে কি নাই তো চোৱা তোমালোকে ইয়াত 4/9 আছে ইয়াত ইনটু আছে চোৱা এইটো চোৱা ইয়াত আছে 11/12 প্লাছ 4/9 ইনটু -5/6 তাৰমানে ইয়াত কি পালা তোমালোকে তাৰমানে এইটো পুৰা সমান হৈছে তাৰমানে এইটো সমান এইটো তাৰমানে এইটো সত্য উত্তৰ কি হ'ব সত্য তো তোমালোকে বুজি পাইছা নহয় অংকবিলাক তো যদি বুজি পোৱা তো তোমালোকৰ টোকা বহীত এইবিলাক ভালকৈ লিখিবা আৰু সদায় অংকবিলাক প্ৰেক্টিছ কৰিবা তো তেনেহ'লে তোমালোকৰ পৰীক্ষাত এটা ভাল নম্বৰ আহিব তো আজিলৈকে ভিডিঅ'টো ইমানলৈকেই থাকিল তো আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো নতুন হৈ আছে তো তোমালোকে অৱশ্যে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা আৰু যদি কিবা কিবি নুবুজা তেনেহ'লে কমেণ্ট কৰিবা আৰু মোৰ হোৱাটছআপ নম্বৰ দিয়া থাকিব মোৰ হোৱাটছআপ গ্ৰুপ দিয়া থাকিব তো তোমালোকে ইয়াত জইন কৰি কিবা কিবি প্ৰশ্ন যদি নুবুজা মোক পঠাব পাৰা মই তোমালোকক PDF বনাই বা লিখি তোমালোকক দি দিম ঠিক আছে তো আজিলৈকে ইমানেই থাকিল গুড বাই